ষ্টুডেণ্ট, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ আহিছোঁ তোমালোকৰ মেথছ এক্সামৰ কাৰণে কেনেকৈ পঢ়িবা, অহা 3 দিনত তোমালোকে কেনেকৈ মেথছ কিতাপখন পঢ়ি ভাল কৰি শেষ কৰি দিব পাৰিবা আৰু তোমালোকে ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰা যাতে পৰীক্ষাত। ব'লা আমি আমাৰ ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ষ্টুডেণ্ট, মেথছৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ তেন্তে তোমালোকৰ যিটো MCQ আছে, MCQখন তোমালোকে আজিয়ে ষ্টাৰ্ট কৰি দিবা। MCQখন আজি পৰীক্ষা দি যিহেতু তোমালোকৰ ভাগৰ লাগিব পাৰে, অলপ ৰেষ্ট লৈ দৰকাৰ পৰা অলপ টোপনি লৈ তোমালোকে কি কৰিবা, আজি মেথছৰ MCQখন ভালদৰে চাবা। মেথছৰ MCQবোৰ যদি তোমালোকে ভালদৰে চোৱা তেন্তে আজি ৰাতি 10টা-11টা তোমালোকে যিমান পাৰা এজ ইউৰ কমফৰ্ট, তোমালোকৰ কমফৰ্টেবল মতে মানে যিমান ৰাতি পঢ়িব পাৰা তোমালোকে বহুত ধুনীয়াকৈ পঢ়িবা। মাথো MCQ কেইটা পঢ়িবা আজি ধুনীয়াকৈ। তোমালোকৰ ইয়াতে এটা কথা মনত কৰাই দিছোঁ যে মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে বহুত ষ্টুডেণ্টে সুধি থাকে ছাৰ মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়ক, মেথছৰ কমন কুৱেশ্যন দিয়ক। এই বস্তুটোৰ কিন্তু তোমালোকে এই বস্তুটোৰ পিছত নপঢ়িবা। এই বস্তুটোৰ পিছত যদি পঢ়া তোমালোকৰ এক্সাম বেয়া হোৱাটো খাটাং হৈ পৰিব। কাৰণ মেথছত তোমালোকে গমেই পাইছা যোৱা বছৰ যিটো আমাৰ HSLC হ'ল, সেই পৰীক্ষাটো ষ্টুডেণ্টবিলাকে মেথছৰ কমন কুৱেশ্যন চাই যোৱাৰ কাৰণে বহুত ষ্টুডেণ্টৰ এক্সাম বেয়া হ'ল। তোমালোকে মেথছৰ কমন কুৱেশ্যনৰ পিছত কেতিয়াও নাযাবা, কাৰণ মেথছত ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নিদিয়ে। মেথছৰ সকলোতে মানবোৰ নাম্বাৰবোৰ চেঞ্জ হৈয়ে থাকিব আৰু কুৱেশ্যন পেটাৰ্ণবোৰ বেলেগ হৈয়ে থাকিব। মেথছৰ কথা যদি ক'ব যোৱা তোমালোকে মেথছ যদি বুজিব লাগিব আৰু মেথছখন তোমালোকে কনচেপচুৱেল হিচাপে তোমালোকৰ কুৱেশ্যন আহিব। তো মেথছত কনচেপচুৱেল কুৱেশ্যনবোৰ যদি তোমালোকে কৰিব বিচাৰা তেন্তে তোমালোকে চেপ্টাৰৰ নলেজবোৰ থাকিব লাগিব। কোনটো চেপ্টাৰত কেনেকুৱা কুৱেশ্যন আছে বা কোনটো চেপ্টাৰত কেনেকুৱাকৈ ডেছক্ৰাইব কৰা আছে অংকবোৰতো তোমালোকে সেইবোৰ চাব লাগিব। তোমালোকে কেতিয়াও কমন কুৱেশ্যনৰ পিছে দৌৰি নাথাকিবা। দেখা পোৱা যায় ইউটিউব বা বহুত ধৰণৰ প্লেটফৰ্ম আছে বা টিউশ্যন আছে ষ্টুডেণ্টৰ, তাৰপিছত তোমালোকৰ স্কুলত দেখা পোৱা যায় যে ছাৰ আমাক কমন কুৱেশ্যন দিয়ক। কমন কুৱেশ্যন বুলি একো নাই, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখন চাব পাৰা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখন যদি চোৱা তেন্তে তোমালোকে ধৰণটো নিশ্চয় বুজি পাবা, কিন্তু তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন নাহে। ডাইৰেক্ট কুৱেশ্যন হয়তো 2-এটা আহিব, কিন্তু সেই কুৱেশ্যনবোৰৰ 2-এটা আশাত যদি বহি থাকা তেন্তে তোমালোকৰ কিন্তু নিশ্চয় ফেইল কৰা নিশ্চিত হৈ পৰিব। তোমালোকে এটা কাম কৰিব পাৰা, MCQবোৰ যিবোৰ আছে MCQৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চোৱা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চালে তোমালোকে গম পাবা যে MCQত কিমান সময় লাগে বা কিমান সময়ত তুমি কভাৰ কৰিব পাৰিবা। সেই টাইম মেনেজমেণ্টটো তোমালোকে ভাল কৰি বুজিব পাৰিবা আৰু টাইম মেনেজমেণ্ট যদি কৰিব পাৰা তেন্তে তোমালোকে থিয়ৰিটো বহুত ভাল কৰি লিখিব পাৰিবা। মেথছৰ কাৰণে মেইন MCQ মানে টাইম মেনেজমেণ্ট কৰাত প্ৰব্লেম হয়। তো তোমালোকে টাইম বহুত ভাল কৰি চাই মেনেজ কৰিবা যে মেথছত কেনেকৈ টাইম তোমালোকে কৰিব পাৰিবা, এডজাষ্ট কৰিব পাৰিবা। তো তোমালোকে মেথছৰ MCQটো 1 ঘণ্টাতে শেষ কৰি দিবা, মানে 1 ঘণ্টাতে শেষ হয় সেনেকুৱা এটা প্লেন কৰিবা। তো তোমালোকে এইটো মনত ৰাখিবা যে ইমান সময়ত আমি MCQ কৰিম আৰু তাৰ বাকীখিনি সময় আমি এই থিয়ৰিত দিম। তো সেইটো চাই তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে ষ্টাৰ্ট কৰিবা। আজি তোমালোকে MCQ পঢ়ি শেষ কৰাৰ পিছত যেতিয়া তোমালোকে কালি মৰ্ণিঙত উঠি কেনে 6টা-7টা তোমালোকৰ মানে যিটো ৰুটিন আছে সেই ৰুটিন মতে তোমালোকে উঠি কেনে যেতিয়া ষ্টাৰ্ট কৰিবা তোমালোকে আৰু এবাৰ MCQবোৰ ভালদৰে ৰিভিজন দিবা। MCQবোৰ ভালদৰে ৰিভিজন দি শেষ হোৱাৰ পিছত মৰ্ণিং ব্ৰেকফাষ্ট কৰি কেনে তোমালোকে কি কৰিবা, থিয়ৰি ষ্টাৰ্ট কৰিবা। থিয়ৰি এটা চেপ্টাৰ ভাল কৰি একদম মানে কিবা এটা বাদ নিদি তোমালোকে থৰলি পঢ়ি কেনে আৰামছে পঢ়ি যাবা। তো সেইদিনত গোটেই দিন তোমালোকে ৰেষ্ট লৈ গা পা ধুই কেনে মাজত গোটেই দিন মেথছৰ মানে থিয়ৰিৰ পিনে দিয়া। থিয়ৰিত মানে গোটেইকেইটা চেপ্টাৰ যিকেইটা চেপ্টাৰ তোমালোকে পঢ়িব পাৰা সেইকেইটা চেপ্টাৰ পঢ়া। তাৰ পিছৰ দিনা তোমালোকে মেথছ থিয়ৰি পঢ়ি শেষ দিব লাগিব। শেষ দি কেনে তোমালোকেহে মানে ৰাতি শুব পাৰিবা। থিয়ৰি শেষ দি কেনে তোমালোকে কি কৰিবা, যিখিনি সময় থাকিব, যিখিনি বাকী সময়খিনি তোমালোকে ৰিভিজন দিয়াত লগাবা। ৰিভিজন দিলেহে বা তোমালোকে কি পঢ়িলা এই 2 দিনত তোমালোকে ভাল কৰি এনালাইজ কৰিব পাৰিবা। তাৰপিছতো যদি তোমালোকৰ কেইটামান বাকী ৰৈ যায় তেন্তে সেইকেইটা তোমালোকে পঢ়িবা। তো ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। তোমালোকে যদি কোনোবাই আমাৰ চেনেলত নতুন কৰি আছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা।